গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল মাইনাছ ব্লগ আৰু মই যাব ওলাইছোঁ বজাৰত আজি মোৰ দাদা বৌৰ বিয়াৰ ফাৰ্ষ্ট এনিভাৰ্সাৰী তো গধূলি ঘৰত প্ৰগ্ৰেম আছে অলপ সৰু সুৰাকে তো তাতে যাব লাগিব যেহেতু এনিভাৰ্সাৰী ফাৰ্ষ্ট এনিভাৰ্সাৰী তো কিবা নহয় কিবা এটা গিফ্ট দিব লাগিব দাদা বৌক কি দিওঁ তাকে ভাবি আছোঁ একো প্লেনিং কৰা নাই কি দিম কি নিদিম চাই লওঁ দোকানত যাই পিনে কি পাওঁ ভাল তো যাওঁ চাই লওঁ কি পাওঁ মোৰ হাজবেণ্ড আৰু মই যাম তো দেখুৱাই থাকিম চাই থাকিব তো ওলাই আহিছোঁ ঘৰৰ পৰা এতিয়া খোজকাঢ়ি গৈ আছোঁ মেইন ৰাস্তালৈকে আজি গাড়ী লৈ অহা নাই যিহেতু বেছি দূৰ নহয় সেইকাৰণে ভাবিছোঁ ই ৰিক্সাতে যাম তো যাই লওঁ দোকান পালে দেখুৱাই আছোঁ আহি পালোঁ দোকানত এতিয়া চাওঁ কি পাওঁ কনফিউজ হৈ গৈছোঁ কি কিনো প্লেনিং কৰি অহা নাই সেইকাৰণে ঘৰতে আমি প্লেনিং কৰি আহিব লাগিছিল কি কিনো একো আইডিয়া নাই গিফ্টৰ কি গিফ্ট কিনো দোকানত আহি কনফিউজ এইটো ল'লোঁ বৌৰ কাৰণে আৰু এইটো দাদাৰ কাৰণে পেকিং কৰি দিওঁ লৈ ল'লোঁ দোকানৰ পৰা বস্তুখিনি আমি যাই আছোঁ ইফালে তেওঁ ফোন কৰি আছে কেকৰ অৰ্ডাৰ কৰি আছে ফোনতে আমি যাই আছোঁ ইফালে আৰু অলপ কিবা কিবি ল'ব লগা আছে পিনে ঘৰত যাম আৰু তো দোকানৰ পৰা ওলাই আহিলোঁ এতিয়া যাই আছোঁ মানে ক'ত জানেনে নাই মই যাই আছোঁ এতিয়া দাদাই বৌক বোলে মোবাইল গিফ্ট কৰিব আজি সেইকাৰণে তাতে যাই আছোঁ মানে মোবাইল কিনিবৰ কাৰণে সি মাতিছে আমাক দুটাকো মোবাইলটো চাই দিবৰ কাৰণে তো এতিয়া মোবাইলৰ দোকানত যাই আছোঁ মোবাইল ল'ম বৌৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট দিব দাদাই তো চাই থাকিব ৰাস্তাই ভিডিঅ' কৰি যাই আছোঁ মানুহবিলাকে চাই আছে লাজো লাগে উপায় নাই আৰু চাই আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু নিজৰ লাজমান গোটেই শেষ কৰি পিনে ভিডিঅ' কৰি যাই আছোঁ আৰু মোবাইলৰ দোকানত আহিছোঁ মোবাইল চাই আছোঁ পচন্দ হোৱা নাই আমাৰ ভাল লাগিলে ল'ম আৰু তো এইটো লৈ ল'লে ৰিয়েলমি 10 Pro এইটো এতিয়া খুলি নেদেখাওঁ পিছত দেখুৱাম আগতে যাৰ গিফ্ট তাক দেখুৱাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাম তো আমাৰ বজাৰ কৰা হ'ল এতিয়া ঘৰত যাই আছোঁ আমি গাইজ ঘৰ আহি পালোঁ আহি পাই ভাত খালোঁ দুপৰীয়াৰ তাৰপিছত আবেলিৰ যিখিনি কাম থাকে সেইখিনি শেষ কৰিলোঁ আৰু এতিয়া 4:30 বাজিয়ে গ'ল অলপ পিছত আকৌ মাহঁতৰ ঘৰত যাবই লাগিব যিহেতু সৰু সুৰাকৈ হ'লেও কিবা এটা কৰিব ঘৰত এনিভাৰ্চাৰী বুলি দাদাহঁতৰ তো এতিয়া অকণমান ৰেষ্ট কৰি লওঁ আকৌ যাব লাগিব যিহেতু তো যাওঁতে লগ পাই আছোঁ তো গাইজ ৰেডি হ'লোঁ এতিয়া যাম ভাইটিহঁতে নিব আহিছে মোক এতিয়া যাম কিয় লুকাইছে তহঁতে কিয় লুকাইছা ইয়াতে লাজ কৰে বহুত তো মই যাওঁ মাহঁতৰ ঘৰত গৈ পাই দেখুৱাই আছোঁ তো গাইজ আহি পালোঁ ঘৰত মনে মনে আহিছোঁ আৰু মোৰ গিফ্টটো এতিয়া মই ইয়াতে থৈ যাম তাৰপিছত বৌক নেদেখাকৈ দিম আৰু অলপ পিছত হ'লে কি হেৰি পাকা কি পাকা বস্তু তো গাইজ ঘৰ আহি পোৱাৰ লগে লগে একদম মন চন ডাউন হৈ গ'ল মোৰ দেখা পাইছে আপোনালোকে ভিডিঅ'টোত মাৰ মানে মই আহি পোৱাৰ লগে লগে দেখা পালোঁ ভৰিখনৰ বুঢ়া আঙুলিটোত পতাৰ যে পাতকুটো থাকে সেই পৰি গৈছে ওপৰৰ পৰা মানে গেছ টেবুলৰ পৰা পূৰা ওপৰৰ পৰা পৰি গৈছে ভৰিৰ বুঢ়া আঙুলিটোত একদম ফাটি গৈছে সেইকাৰণে আহি পোৱাৰ লগে লগে অকণমান মনটো বেয়া লাগি গ'ল মোৰ এতিয়া মাক ফাৰ্মাচীত লৈ গৈছে দাদাই ড্ৰেছিং কৰাবৰ কাৰণে এতিয়া আহি পালে দেখুৱাই আছোঁ বাৰু তো মা আহি পাইছে ফাৰ্মাচীৰ পৰা চাওক এই আঙুলিটো পূৰা উঠি গৈছে একদম এতিয়া ড্ৰেছিং কৰি বেণ্ডেজ কৰি আহিছে আমি এতিয়া আৰু মায়ে যিহেতু এনেকুৱা হ'ল উপায় নাই এতিয়া মানুহ ওচৰৰ দুটামান মানুহটো মাতিছে সিহঁতে সেইকাৰণে আৰু উপায় নাই এতিয়া আৰু কিবা নহয় কিবাটো যোগাৰ কৰিবই লাগিব সেইকাৰণে এইফালে পূৰা যোগাৰ কৰি আছে বহুতে আৰু ময়ো অলপ চলপ লাগি আছোঁ
মই এতিয়া গিফ্টটো দি দিম দাদাহঁতক চাওঁ সিহঁতৰ ৰিয়েকশ্যন কেনেকুৱা হয় দেখা পালে ক'তে হেপী এনিভাৰ্চেৰী এইটো বৰ Thank you. তই থেংক ইউ কো Thank you. অঁ কেঁচা লগা बहुत अच्छा लगा पेन लो हाँ তুমি মানি লও আমি দিলো চবকে সৰু সৰু গিফ্ট দে গিফট দিতে হয় সৰু ডাঙৰ কি আছে আমি দেছো দে মংগলসূত্ৰ বিয়াৰ দিনাখনে পিন্ধাব পৰা নাই ইয়াতে পিন্ধো গাইজ এইবিলাক একদম মানে বেয়া হৈ আছে দেই বহুত বেয়া হৈ আছে এইফালে ৰান্ধনী পূৰা ৰান্ধি আছে আমাৰ সৰু বৌ আৰু ফাইনেলি দাদাই গিফ্টটো দিব এতিয়া বৌক দেখাও আহক আপোনালোকক অ' বাপৰে বাপ কি আতু তোমাক কি দিছে ঘড়ী রিয়েলমি 10 প্রো আমার রিয়া প্রো দে অন নকৰা কিয়া অন কৰা ভাল লাগছে দে ঘড়ী নাইস হ্যাপি না ডু ইউ একদম হ্যাপি হ্যাপি কি বুলি কম হ্যাপি নেক্সট ফার্স্ট এনিভার্সারি তো হয় নেক্সট ইয়ার আকৌ হ্যাপি 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 হৈ যায় থাকক তোমালোকৰ জীৱনটো বিয়াৰ ব্লকবাস্টাৰ চিনেমাখন চলি আছে ইয়াতে একদম মায়ে পুৰা একদম লগাই থৈ দিছে চিনেমা মানুহবিলাক বহি আছে চবে হাই কৈ দিয়ক একবাৰ মোৰ ব্লগটোত আৰু এইফালে কেকৰ যোগাৰ কেক কাটা যোগাৰ খোৱা টাইম হৈ গ'ল আৰু মই অকণমান হেল্প কৰিছোঁ আজিৰ আইটেমত আমাৰ কি কি আছে চাওক বুটৰ দালি পোলাও চিকেন ড্ৰাই ফ্ৰাই আৰু কেক আৰু পনীৰ মটৰ পনীৰ আৰু মিঠাই খানা কেনে Khana is very, very good and rich. Thank you. খানা কেনে আছে মাই ভাল আছে কেনে আছে বৌ অ বৌ খানা কেনে আছে বঢ়িয়া না দে ভাজিটো কেনে আছে একদম ৰাইজৰ ভাৰতী বাইদেউ এইটো আমাৰ ধুনীয়া পিঠু চাওঁ একবাৰ আহিছা তাই এইটো আমাৰ বৰ মা কেনেকুৱা আছে মা খানা আৰু আপোনাৰ স্পেচিয়েল দালিটো কেনে হৈছে আপুনিয়ে বনাইছে কেনে হৈছে তোমালোকে খোৱা আইটি ভৰ্তি অকল পুৰা একদম কেক লাগি আছে আৰু আমাৰ ৰান্ধনী আই অ' সুন্দৰী ৰান্ধনী আমাৰ আৰু ৰান্ধনী আমাৰ ৰান্ধনী চিকেন ড্ৰাই ফ্ৰাই ৰান্ধনী আমাৰ একদম মজা তো খাব বহিছোঁ এতিয়া বেছি মানুহ নাই আৰু মানে লাষ্টৰ ফালে আমি বহিছোঁ বৌ আৰু মই আৰু সৰু বৌ খোৱাই নাই আছে তাই খাব বাকী অলপ দেৰিকৈ খাব বোলে অলপ কাম চাম কৰি আছে কিবা কিবি তো এতিয়া আমি খাওঁ কেনেকুৱা হয় টেষ্টটো আপোনালোকক কৈ আছোঁ ৰ'ব সেই সিহঁতে জোকাই আছে মোক সেই বস্তু বঢ়িয়া সৰু বৌ মজা হৈছে খানা
বঢ়িয়া তো খাই লৈ লগ পাই তো গাইজ ঘৰ আহি পালোঁ মাত্ৰ আৰু এতিয়া বাজিছে 11:30 ৰাতিৰ তো মই বেছি ভিডিঅ' কৰি নাথাকিলোঁ তাতে তাৰ পৰা ওলাওঁতে যিহেতু জল্দি গুচি আহিছোঁ ইফালে মাহঁতো ৰখি আছে সেইকাৰণে মাহঁতে আজি নগ'লে কাৰণ মাৰ গাটো অলপ বেয়া আছিলে তো মা আৰু আইতা ঘৰতে থাকিলে দেউতাটো নাই গুৱাহাটীত গৈছে তো আমি দুটাই গ'লোঁ আৰু এতিয়া ঘৰ আহি পালোঁ এতিয়া আজি ভিডিঅ'টো এতিয়া শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই